প্ৰথম কথাটো হৈছে হিমন্ত বিশ্ব শৰ্মা সবচে ঘাটু। সি গোটেইখিনি লুকুৱাই ৰাখিছে আৰু লুকুৱাই থাকিব। সি গম পাইছে তাক ঘনীয়েকে ফচিছে, ফচাৰ কাৰণে সি এনেকুৱা অৱস্থা কৰি আছে। জুবিন দাক এতিয়ালৈকে ন্যায় দিয়া নাই। কিহৰ কাৰণে ন্যায় দিয়া নাই? সি ইমান দিন হৈ গ'ল, সি লুকুৱাই আছে কিহৰ কাৰণে? সি চব কথাখিনি গম পায়, টোটেলি কথা গম পায়, এটা এটা শব্দ। আৰু 2024 হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ শেষ আৰু শেষ হ'ব লাগে। আমাৰ অসমৰ পাব্লিক মুখ্য নহয়, অভদ্ৰ নহয়, চবে বুজি পায়। আচলতে চৰকাৰী পক্ষই হওক বা প্ৰশাসন পক্ষই হওক কামখিনি লেহেমীয়া কৰাৰ বাবে আজি অসম উত্তপ্ত পৰিস্থিতি হৈ আছে। মোৰ অসম চৰকাৰলৈ বিনম্ৰ অনুৰোধ থাকিল যে অতি সোনকালে জুবিনদাৰ হত্যাকাৰীক যাতে শাস্তি দিয়ে। ধন্যবাদ। জয় আই অসম।